অংগনবাড়ী কৰ্মীসকলক ৰিটায়াৰমেণ্টৰ পিছত 10 লাখ টকা আৰু সহায়িকাসকলক 5 লাখ টকা আৰ্থিক সাহায্য লগতে 5,000 টকা সহায়কাৰী কৰ্মীসকলৰ বাবে ৰিটায়াৰমেণ্টৰ পিছত পেঞ্চন আৰু সহায়িকাসকলৰ বাবে 3,000 টকাৰ মান্থলি পেঞ্চনৰ দাবীত নমস্কাৰ দৰ্শকসকল, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মী যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ মই আজি বাতৰিত প্ৰকাশিত। ইয়াত অংগনবাড়ী কৰ্মী সহায়িকাসকলে দাবী কৰা দেখা গৈছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ধৰণা 18,000 টকা মাহিলী দৰমহা আৰু অৱসৰৰ সাহায্য বিচাৰে। আন্দোলনকাৰীসকলে আৰু হুংকাৰ দিয়ে যে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব। ভুৱনেশ্বৰ ৰাজ্যৰ বিধানসভা সমীপৱৰ্তী লয়াৰ PMG পথত 10,000ৰো অধিক অংগনবাড়ী কৰ্মীয়ে মাহে ন্যূনতম 18,000 টকা পাৰিশ্ৰমিক বৃদ্ধিকে ধৰি তেওঁলোকৰ 11 দফীয়া দাবীৰ চনত পূৰণৰ বাবে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। এয়া দেখিছে আপোনালোকে, প্ৰায় 10,000ৰো অধিক অংগনবাড়ী কৰ্মী সহায়িকাই আন্দোলন কৰিছে। তেওঁলোকৰ ন্যূনতম দৰমহা 18,000 টকা হ'ব লাগে আৰু পেঞ্চনৰ সুবিধা বিচাৰিছে তেওঁলোকে। আপোনালোকে যদি চাব যায় অসমৰ ক্ষেত্ৰতো একে। অসমৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ যি দৰমহা বা মাননি কয় সেয়া কম বুলি তেওঁলোকে বহু সময়ত দাবী কৰা দেখা যায় আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিট বিচাৰে, পেঞ্চন বিচাৰে। এই ক্ষেত্ৰত একেই আমাৰ সামঞ্জস্য আছে। সদৌ উৰিষ্যা অংগনবাড়ী লেডিজ ৱাৰ্কাৰ্ছ এছ'চিয়েশ্যন বেনাৰত প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমতুল্য সুবিধাৰ লগতে সহায়কাৰীৰ বাবে 9,000 টকাকে ধৰি সংশোধিত দৰমহা, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত শিক্ষক হিচাপে স্বীকৃতি দিয়াৰ লগতে সংশোধিত দৰমহা শীঘ্ৰেই কাৰ্যকৰীৰ বাবেও কামনা কৰে। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিক্ষকৰ সমতুল্য হিচাপে দৰমহা প্ৰদান কৰা হওক, সহায়িকাসকলক 9,000 টকা দৰমহা দিয়া হওক আৰু তেওঁলোকৰ যি সংশোধিত দৰমহা সেয়া অতি শীঘ্ৰেই পূৰণ কৰিব লাগে। পূৰ্বৰ বিজেডি চৰকাৰে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিতোষিক 7,500 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। মিনি অংগনবাড়ী শ্ৰমিকৰ পাৰিতোষিকো বৰ্তমানৰ 5,375 টকাৰ পৰা 7,500 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিল। কিন্তু বৰ্তমানত বিজেপি চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত যি প্ৰতিশ্ৰুতি দিছিল সেয়া এতিয়াও কাৰ্যকৰী হোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। তেওঁলোকে লগতে অন্যান্য সুবিধা যেনে প্ৰত্যক্ষ পদোন্নতি, গ্ৰেচুইটি আৰু জ্যেষ্ঠতাৰ ভিত্তিত বৃদ্ধিৰ লগতে নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ সুবিধাৰ দাবী জনায়। সেৱাত থকা অৱস্থাত অংগনবাড়ী কৰ্মী বা সহায়িকাৰ মৃত্যু হ'লে তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰা উচিত আৰু একে ঠাইতে আন এজন সদস্যক চাকৰি দিয়া উচিত অৰ্হতাৰ ভিত্তিত। সন্থাৰ কৰ্মীসকলে এইদৰে দাবী জনাইছে। লগতে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ বাবে ক্ৰমে 10 লাখ টকা আৰু 5 লাখ টকাৰ অৱসৰৰ সাহায্যৰ লগতে শ্ৰমিকৰ বাবে 5,000 টকাৰ আৰু সহায়িকাৰ বাবে 3,000 টকাৰ মাহিলী পেঞ্চন আৰু কাৰ্যকাল সম্পূৰ্ণ হ'লে ডিজেংগেজ শব্দটোৰ ঠাইত অৱসৰৰ সাহায্য বিচাৰিছিল। আন্দোলনকাৰীসকলে হুংকাৰ দিয়ে যে ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব। এয়া আছিল উৰিষ্যাৰ ভুৱনেশ্বৰৰ এটা বাতৰিত প্ৰকাশিত বাতৰি। অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই ক্ষেত্ৰত কি মন্তব্য আপোনালোকে জনাব।